ছাত্ৰ ছাত্ৰীসকল এয়া শংকৰদেৱ বিদ্যা নিকেতনৰ সপ্তম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 12C ৰ 2 নম্বৰৰ চাৰিটো দিয়া আছে within bracket 3ab plus 12b plus 14a minus within bracket 24ab minus 10b minus 18a সদৃশ পদসমূহ যোগ বা বিয়োগ কৰিব লাগে এৰে সদৃশ পদসমূহ যোগ বা বিয়োগ কৰিব লাগে ঠিক আছে সদৃশ পদসমূহ যোগ বা বিয়োগ কৰিবলৈ যাওঁতে আমি সজাই ল'বলগীয়া হ'ব এনে লিখিলোঁ সলিউশন লিখা হৈছে সলিউশন লিখি ইয়াতে 3ab লগত 24ab মই মিলাই দেখুৱাই থৈছোঁ প্লাছ 12b লগত মাইনাছ 10b মিলাই থৈছোঁ প্লাছ 14a লগত মাইনাছ 18a এটা সদৃশ দেখুৱাই থৈছে এইটা সদৃশ পদবোৰ আমি একেই কালাৰ দেখুৱাই সদৃশ পদখনো দেখুৱাই থৈছোঁ এতিয়া আমি অংকটো কৰিব লাগে তাৰ আগতে আমি এই অংকটো আকৌ এবাৰ পাতি ল'লে ভাল কিছুমানত নাপাতিলেও চলি যায় ইয়াতে পাতিব লাগিব এতিয়া প্ৰথমটো আছে ইয়াতে 3ab plus 12b minus 10b plus 14a minus a minus 2 a minus 2 ইয়াতে গ্ৰীণ কালাৰ বেলেগ আছিলে 24ab minus 10b minus 18a এতিয়া আমি ব্ৰেকেটটো উঠাব লাগিব মানে ব্ৰেকেটটো উঠাবলৈ জানি ইয়াৰ ব্ৰেকেটটো উঠাই দিলোঁ ইয়াৰ আগতে একো চিন নাই গতিকে অসুবিধা নাই ইয়াৰ ব্ৰেকেটটো উঠাই দিলেই হ'ল পাতিম 3ab plus 12b plus 14a এতিয়া এই পিছৰ কথাটো ভালদৰে মন দিবা এতিয়া এইখিনি আমি ব্ৰেকেটটো উঠাবলৈ যাওঁতে ইয়াৰ আগত এটা বেলেগ চিন আছে না তাৰমানে ইয়াত -1 ইয়াতে মাইনাছ আছে কিন্তু ইয়াত লগত -1 আছে তাৰমানে -1টো ইহঁতৰ লগত পূৰণ হৈ আছে আচল কথাটো হৈছে ইয়াত লগত -1টো পূৰণ হৈ আছে মানে বহুতে সেই কথাটো নুবুজাই চিধাই কি কৰে চিনটো কেনেকৈ সলাব লাগে সেইটো বুজাই দিয়ে মই ঠিক আছে মই সেইটো বুজাই দিলোঁ তাৰমানে ইয়াত -1টো আমি সিহঁতৰ লগত পূৰণ কৰোঁতে উত্তৰখিনি একেই থাকিব কিন্তু সিহঁতৰ চিনবোৰ সলনি হ'ব চিনবোৰ কেনেকৈ সলনি কৰিম ন এটা মাইনাছ আছে আৰু ইয়াতো মাইনাছ প্লাছ আছে এতিয়া মাইনাছে প্লাছে মাইনাছ 24ab হ'ব এতিয়া 24ab পিছৰটোত আছে মাইনাছ এই দুটা চিন একেই এই চিন দুটা একেই হোৱাৰ কাৰণে ইয়াত আমি প্লাছ চিন দিম প্লাছ লগতে 10b তাৰপিছত এই চিন দুটাও একেই চিন হোৱাৰ কাৰণে ইয়াতে লাগিব প্লাছ লগতে পাম 18a ব্ৰেকেট উঠি গ'ল আমাৰ এইখিনি কাম হৈ গ'ল হয়নে এইটো কথা মনত ৰাখিবা যে কোনো সংখ্যাৰ লগত যদি কোনো সংখ্যা পূৰণ কৰা যায় তেতিয়াহ'লে সিহঁতৰ চিনবোৰ বেলেগ বেলেগ হ'লে মাইনাছ চিন বহে আৰু একেই চিন হ'লে প্লাছ চিন বহে এতিয়া আমি সদৃশ পদবোৰ এফালে লৈ আহিম (3ab) লগত আহিব -24ab প্লাছ 12b লগত আহিব প্লাছ 10b প্লাছ 14a লগত আহিব প্লাছ 18a হ'ল এই সদৃশ পদবোৰ এতিয়া বুজিবলৈ সহজ পাইছে চাগে এতিয়া 3ab আৰু এইফালে 24ab ইয়াৰ ভিতৰত ডাঙৰটো হ'ল 24 ডাঙৰ আমি কেনেকৈ কৰিম মই কাষত বেলেগ কাগজত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম
মাইনাছ 24ab তাৰ লগত পাতিম প্লাছ 3ab মাইনাছ 24ab প্লাছ 3ab 3 আগত প্লাছ আছে তাৰমানে হ'ল এতিয়া ডাঙৰটো ওপৰত পাতি ল'লোঁ এতিয়া 24 পৰা 3 মাইনাছ কৰিলে পাম আমি 21 আৰু লগতে থাকিব a b ডাঙৰটোত মাইনাছ চিন আছে গতিকে এটা মাইনাছ পাতিলোঁ হ'ল এটা হ'ল মাইনাছ 21ab মাইনাছ 21ab পিছৰটোত একেই চিন আছে গতিকে অসুবিধা নাই প্লাছ হ'ব প্লাছ চিন বহিল দুটাতে প্লাছ চিন থকাৰ কাৰণে প্লাছ হ'ল একেই চিন যদি একেই চিন থাকে তেতিয়া যোগ কৰিব লাগে আৰু চিনটো সেইটোৱে বহে ইয়াতে প্লাছ প্লাছ গতিকে প্লাছ চিনেই হ'ব কৰিব লাগিব প্লাছ 12 আৰু 10 প্লাছ কৰিলে পাম আমি 22b ইয়াতো প্লাছ প্লাছ একেই চিন গতিকে আমি প্লাছ চিন পাতিলোঁ 14 আৰু 18 প্লাছ কৰিলে পাম আমি 32 লগতে a মানে একেই চিন থকাৰ কাৰণে প্লাছ কৰিলোঁ আৰু চিনটো সেইটোৱে বহিল হ'ল এইদৰে আমি 12Cৰ 1 নম্বৰৰ চাৰিটো শিকিলোঁ যিসকলে বুজা নাই ভিডিঅ'টো বাৰে বাৰে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিমান পাৰে শ্বেয়াৰ কৰিব কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব